Hello guys, welcome back to my channel. আজি এটা নতুন ভিডিঅ'তে আপোনালোকক স্বাগত জনাইছোঁ। ভিডিঅ'টো দেৰি নকৰি আজি আৰম্ভ কৰি দিওঁ। আজি মই এটা নতুন ডিছ বনাব লৈছোঁ। সেইটো হৈছে হালধি পোলাও। হালধি পোলাও কেনেকৈ বনাম? প্ৰথমে মই নহৰু অলপ থেতালি লৈছোঁ, আদা থেতালি লৈছোঁ, ইলাচি আৰু ডালচেনি থেতালি লৈছোঁ, তেজপাত লৈছোঁ। ইয়াত জিৰা গুড়ি, জলকীয়া গুড়ি আৰু নিমখ লৈছোঁ। এতিয়া মই পিঁয়াজো টুকুৰা টুকুৰ কৰি লৈছোঁ। ইয়াত মই মিঠাতেল আৰু ৰিফাইন তেল অলপ মিক্স কৰি লৈছোঁ। এতিয়া মই দুটা তেজপাত ইয়াত দি দিম। তেলখিনি গৰম হৈ গৈছে যিহেতু এতিয়া ইয়াত মই পিঁয়াজ দি দিম আৰু থেতালি থোৱা লং আৰু ইলাচি ইয়াত মই দি দিম। এয়া নহৰু অলপ মই মছলাখিনি দি দিছোঁ, আদাও অলপ দি দিছোঁ। এতিয়া ভাজি থকা পিঁয়াজখিনিত মই আদা আৰু নহৰুৰ পেষ্ট অকণ দি দিম আৰু এইখিনি অলপ ভালদৰে লৰাই ইয়াত মই মছলাখিনি দি দিম। মছলাখিনি দি ভালদৰে মই ইয়াক ভুনিবলৈ কাৰণে অলপ সময় থ'ম। ফুল গেছ দি দিম। এই মছলাখিনি ভালকৈ ভুনি মই ইয়াত সিজোৱা বুট কেইটামান দি দিম। যিটো মটৰ বুট হয় মই সিজাই পেলাই থৈছিলোঁ, বেছি নহয় কেইটামান ইয়াত মই দি দিম। আৰু মন পচন্দৰ মতে হালধি পোলাও বনালে যিটো ভাল পোৱা যায় সেইটো দিব পাৰি। চিকেন দিব পাৰি, মাংস দিব পাৰি, যি মন যায় তাকে দিব পাৰি। এতিয়া এইখিনি মই অলপ ভুনি ইয়াত মই চাউল দি দিম। চাউলখিনি যিহেতু মই আগতীয়াকৈ তিয়াই থৈছিলোঁ, কোমলাই থৈছিলোঁ আৰু অলপ এইখিনি কোমলাই থোৱা চাউলখিনি পটককৈ সিজে, কোমলাই থ'লে চাউলখিনি। এইখিনি মই চাউলখিনি গোটেইখিনি দিম। মই 3 পোৱা চাউল লৈছোঁ। এইখিনি মই ভালকৈ লৰাম, অলপ তেলত ভাজি ল'ম। চাউলখিনি যিহেতু ভাজি হৈ গৈছে, এতিয়া মই ইয়াত জোখ অনুসৰি পানী দি দিম আৰু ঢাকনখন ঢাকি হ'ব দিম। এইখিনি হৈ থকা মই অন্য এবিধ ৰেচিপি লৈ যাম। সেইটো ৰেচিপি হৈছে বুটৰ ঘুগুনি। আজি মই বুটৰ ঘুগুনি বনাম। আহক নেক্সট ৰেচিপিটো আমি আৰম্ভ কৰোঁ। এয়া মই তেল গৰম কৰি লৈছোঁ, ইয়াত পিঁয়াজ দিম। এতিয়া ইয়াত সিজাই থোৱা বুট, এয়া মছলা, জলকীয়া আৰু আলু কাটি লৈছোঁ। মই পিঁয়াজখিনি হ'বলৈ দি ইয়াত মই মছলাখিনি দি দিম। মছলাখিনি দি অলপ ভুনি ইয়াত 2টামান জলকীয়া পেলাই দিম, লগতে আলুখিনি দি দিম যাতে আলুখিনি অলপ সময় সিজে। যিহেতু মই বুটখিনি আগতীয়াকৈ সিজাই থৈছোঁ, বেছিকৈ নিসিজক বুলি মই আলুখিনি অলপ আগতে মজাই ল'ম। অকণ সময়লৈ হ'ব দি মই ইয়াত সিজোৱা বুটখিনি ইয়াত ঢালি দিম। সিজোৱা বুটখিনি ঢালি অলপ সময় ভুনি ইয়াত মই পানী অলপ দিম। পানী অলপ মিক্স কৰি ভালকৈ লৰাই মই এইখিনি হ'বলৈ দিম। এতিয়া আমাৰ বনাই হৈ গ'ল। এতিয়া মই ঘুগুনি আৰু চৰ্বতৰ লগত এইখিনি ছাৰ্ভ কৰিম আৰু ধুনীয়াকৈ এনজয় কৰি খাম। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰিছোঁ আপোনালোক ভালে থাকিব, ভাল থাকিব। আৰু শুনক, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেয়া লাগিলে ডিছলাইক কৰি দিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।